হেল্ল' এভৰিৱান, মই বন্দিতাই আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া সিদ্ধি, মই আৰু সিদ্ধিৰ দেউতাক। অকল আমি তিনিওটাই নহয়, আমাৰ লগত আহিছে সিদ্ধিৰ দেউতাকৰ বন্ধু এজনৰ ফেমিলিটো। আমি দুয়োটা ফেমিলি আহিছোঁ, অকণমান ওলাই আহিছোঁ শ্বিলঙলৈ বুলি। যিহেতু বহুত বেছি গৰম পৰিছে, ভাবিলোঁ অকণমান শ্বিলঙৰ পৰাই আহোঁ। এয়া হৈছে মোৰ মানুহজনৰ বন্ধুৰ ছোৱালী আৰু তেওঁৰ পত্নী, আৰু এয়া মই আৰু সিদ্ধি এয়া গৈ আছোঁ। যিহেতু চাহ অকণ খাবলৈ মন গৈ আছিল সকলোৰে, সেইবাবে হোটেল এখনত ৰখোৱা হ'ল। এয়া হোটেলত ৰখি পেলাই চাহ আৰু চিংৰা খোৱা হ'ল। এয়া সিদ্ধিয়ে হাতত মেনুখন লৈ যেনেকৈহে চাই আছে যেন তাই কিবা অৰ্ডাৰহে কৰিব। এয়া তাৰপিছত খাই বৈ ওলালোঁ। সিদ্ধিক দেউতাকে আগত লৈছে, এয়া মই বহিছোঁ পিছত। এয়া গৈ আছোঁ। সিদ্ধিৰ দেউতাক আৰু সিদ্ধিৰ দেউতাকৰ বন্ধুজনে গাড়ী চলাইছে, কাষতে সিদ্ধিৰ দেউতাক বহিছে। এয়া গৈ আছোঁ আমি। এয়া শ্বিলঙৰ ফালে আমি গৈ আছোঁ। আহি যিহেতু সকলোৰে ভোকো লাগিছিল, কিন্তু মোৰ ভোক লগা নাছিল। যিহেতু মই চিংৰা আৰু চাহ খোৱাৰ বাবে আকৌ বাটত দুবাৰমান বমিও হ'ল, মোৰ গাটো বেয়া হ'ল। গতিকে মোৰ ইমান ভোক লগা নাছিল। বাকী সকলোৰে ভোক লাগিছিল যিহেতু ভাত খাব বুলি সোমাই পেলাই সকলোৱে ভাত খালে। সিদ্ধিকো মই জলপান খুৱাই দিলোঁ। মোক খাবলৈ কৈছিল মানুহজনে, কিন্তু মোৰ খাবলৈ ইচ্ছা নাছিল, গতিকে মই নেখালোঁ। সিদ্ধিক খুৱাই দিলোঁ, তাই জলপান খালে। তাৰপিছত সকলোৱে খালে, খাই পেলাই আছে। এওঁ খাই আছে, মানুহজনে খাই আছে। মোৰ ভোকো নাছিল, কাৰণ মোৰ 2-3বাৰমান বাটত বমিও হ'ল, গতিকে মোৰ খাবলৈ ইচ্ছাও নাছিল, গতিকে মই খোৱা নাছিলোঁ। এয়া চবেই ভাত খালে, যিহেতু দুপৰীয়াৰ সময় হৈছিল, সেইকাৰণে সকলোৱে ভাতেই খালে। এয়া মই সিদ্ধিক লৈ আছোঁ, তাই ইফালে সিফালে চাইছে, তাই বহুত ভাল পাইছে। এয়া লৈ আছোঁ, তাই বহুত ফূৰ্তি পাইছে। গাড়ীৰ ভিতৰত সোমাই তাই আমনিও লাগিছিলে। এতিয়া মুকলিকৈ তাই থাকি ভালো লাগিছে। তাই ওপৰৰ চোলাটোও খুলি দিলোঁ, কাৰণ তাই গৰম উঠিছিল। এয়া কি ধুনীয়া সুন্দৰ পৰিৱেশ। এয়া অকণমান ভিডিঅ' কৰি থলোঁ। এয়া খোৱা বোৱা হ'ল। তাৰপিছত আমি সিদ্ধিক দেউতাকে লৈ আমি মিনি পেহেলগামৰ ফালে গৈ আছোঁ। সিদ্ধিক দেউতাকে লৈ গৈ আছে, মই পিছত ভিডিঅ' কৰি গৈ আছোঁ। আহিছোঁ মিনি পেহেলগামৰ ফালে। এয়া গৈ আছোঁ আমি। সিদ্ধিয়ে বহুত ভাল পাইছে, তাই এনেও ফুৰিব আহি বহুতেই ভাল পায়, আৰু সিদ্ধিৰ মাক মইতো বহুতেই ভাল পাওঁ। এয়া আমি গৈ আছোঁ, এয়া মিনি পেহেলগামলৈ আহি আছোঁ। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, আহিয়ে মনটো ভাল লাগি গৈছে। ইমান ধুনীয়া পৰিৱেশ নহয়, চাই থাকিবলৈ মন যায়। এয়া বহুত মানুহ, আপোনালোক যিসকলে অহা নাই এবাৰ আহি চাব মিনি পেহেলগামলৈ, বহুতেই ভাল পাব। এয়া সিদ্ধিক মই লৈ আছোঁ, তাই বহুতেই ভাল পাইছে। এতিয়া মুকলি পাইছে। গাড়ীৰ ভিতৰত আহি তাই আমনিও পাইছিলে, ইমান দূৰ যিহেতু তাই এবাৰ প্ৰথম আহিছে, আগতে অহা নাছিলে। ফুৰিবতো গৈয়ে থাকে তাই, কিন্তু ইমান দূৰ সিদ্ধিৰ প্ৰথম। মই তাইক লৈ এনেকৈ ঘূৰি ফুৰিছোঁ, ক'ত যাম ক'ত নাযাম লাগিছে। ফটো ভিডিঅ' কিমান ফটো উঠিছোঁ, কিমান ভিডিঅ' কৰিছোঁ, হিচাপ নাই। ইমান ধুনীয়া পৰিৱেশ নহয়। সিদ্ধিক দেউতাকে লৈ আছে, মই ভিডিঅ' কৰি আছোঁ। তাই চাই আছে, তাইও বহুত ভাল পাইছে। চাৰিওফালে সেউজীয়া। সিদ্ধিক দেউতাকে এইফালে চাৰিওফালে দেখুৱাই আছে, পূৰা সেউজীয়া। বহুতেই ভাল লাগিছে, আৰু মানুহো বহুত আছিল। সিদ্ধিক দেউতাকে লৈ আছে। যিসকলে মিনি পেহেলগামলৈ আহিছে সেইসকলেতো জানে, আৰু যিসকলে অহা নাই এবাৰ আহি চাব। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, মই আপোনালোক সকলোকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
এয়া সিদ্ধিক মই মিনি পেহেলগামত এনেকৈ ঘূৰাই আছোঁ। এয়া তাৰপিছত মিনি পেহেলগামৰ পৰা ওলালোঁ। সিদ্ধি বহি নাযায়, সিদ্ধি তাই এনেকৈ সদায় ক'ৰবাত গ'লে থিয় হৈ যায়, মই এনেকৈ ধৰি ধৰি যাব লাগে। এয়া গৈ আছোঁ আমি মিনি পেহেলগামৰ পৰা ওলাই গৈ আছোঁ। এয়া টিকটিজনীয়ে আমাৰ সিদ্ধিক চাই আছে, সিদ্ধিয়ে মাতি আছে, কিন্তু তাই মাতিম নেমাতিম এয়াকে ভাবি আছে। তাই পটককৈ ফ্ৰী হ'ব নোৱাৰে, অকণমান সময় পিছতে ফ্ৰী হ'ব পাৰে মাকে কৈছে। কিন্তু সিদ্ধিয়ে বাৰে বাৰে তাইক মাতিও আছে, চায়ো আছে তাই কি কৰিছে। এয়া সিদ্ধিক দেউতাকে আগত ল'লে, এয়া মই পিছত বহি গৈ আছোঁ। এয়া লাহে লাহে গৈ আছোঁ, আমি পাম আৰু। তাৰপিছত সিদ্ধিয়ে টোপনিও আহিবলৈ ধৰিছিল, তাৰপিছত দেউতাকে মুখ দিলে, সিদ্ধি টোপনি গ'ল। এয়া মোৰ কোচতে টোপনি গ'ল। এয়া তাইক কোচত লৈছোঁ মই, এয়া টোপনি তাই। আমি প্ৰথমে মাৰখাম ভেলী যোৱাৰ কথা আছিল, কিন্তু আমাৰ দেৰি হ'ল কাৰণে মাৰখাম ভেলী যোৱা নহ'ল। আমি পুলিচ বজাৰতে এদিনৰ কাৰণে ৰৈ দিলোঁ। ৰৈ পেলাই আমি পিছদিনা পুলিচ বজাৰৰ পৰা আমি মাৰখাম ভেলীলৈ যাম। এয়া গৈ আছোঁ আমি। এয়া আমি পুলিচ বজাৰ পালোহি, চেণ্টাৰ পইণ্ট। এয়া যিহেতু আমাৰ আহি পোৱাত দেৰি হ'ল, গতিকে পুলিচ বজাৰতে আমি ষ্টে' কৰিম আজি। এয়া হোটেল আহি পালোহি। এয়া সিদ্ধি টোপনি ক'বই নোৱাৰে, তাইক মই কোচতে লৈ আছোঁ। এতিয়া ৰুমলৈ গৈ থাকিম। এই বেগ চেগবিলাকে ল'ৰাজনে লৈ নিদিব। এয়া পালোহি। এয়া সিদ্ধি টোপনি ক'বই নোৱাৰে। এই ৰুম আহি পালোহি। আপোনালোক সকলোকে ৰুমটো দেখুৱাই আছোঁ, চাব। ৰুমটো মোৰ বহুতেই ভাল লাগিলে। এয়া ৰুমটো, এয়া দুখন বিচনা আছে। এয়া টিভিও আছে, লগতে আপোনাৰ বাথৰুম আছে। এয়া সিদ্ধি টোপনি ক'বই নোৱাৰে, তাই গাড়ীতে টোপনি গ'ল। ভাগৰো লাগিছে তাই বেচেৰি দিনটো। এয়া অকণমান এতিয়া আমি ৰেষ্ট ল'ম, ৰেষ্ট লৈ পেলাই আকৌ অকণ ওলাই যাম। চাহ আহি গ'ল। এয়া হোটেলৰ পৰাই দিছিলে চাহ বিস্কুট। এয়া সিদ্ধিয়ে সাৰ পালে, তাইক প্লেট এখনতে বিস্কুট অকণমান দি দিছোঁ, তাই খাই আছে, বহুত ফূৰ্তি পাইছে। তাই আহি একদম ফুৰিবলৈ আহি তাই এনেও বহুত ভাল পায়, ক'ব নোৱাৰা হৈ আছে তাই পূৰা। এয়া একদম ক'ব নোৱাৰা হৈ আছে তাই একদম। তাই টোপনিয়ে ভাঙি গ'ল, ৰুম পোৱাৰ লগে লগে তাই টোপনিয়ে ভাঙি গ'ল। এয়া দেউতাকে কিবা কিবি কৈ আছে। আমি থকা হোটেলখনৰ নাম হৈছে আয়ুপা। এয়া আমি আকৌ ওলালোঁ, এয়া বজাৰলৈ বুলি, অকণ ওলাই যাওঁ বুলি। এয়া সিদ্ধি আৰু মই আমি ওলাইছোঁ। এয়া অকণ ওলাই যাওঁ, সিদ্ধি দেউতাক। এয়া অকণমান সাজি কাচি ল'লোঁ আৰু এয়া ওলাই গ'লোঁ। এয়া গৈ আছোঁ। এয়া সিদ্ধিক দেউতাকে লৈছে। এয়া মই গৈ আছোঁ। যিহেতু অকণমান ঠাণ্ডাৰ নিচিনা পাইছিলোঁ, গতিকে ডিঙিত ঠাণ্ডা লাগে বুলি কাপোৰ এখনো, ষ্টল এখনো মাৰি লৈছিলোঁ। চুৱেটাৰ পিন্ধা নাছিলোঁ, কাৰণ চুৱেটাৰ পিন্ধিবলগীয়া অৱস্থা নহয়ও, গতিকে মই ষ্টল এখনকে ডিঙিত মাৰি লৈছিলোঁ। আৰু সিদ্ধিকো মানে দীঘল হাতৰ চোলাৰ পেনেই পিন্ধাইছিলোঁ, তাইক গৰম কাপোৰ পিন্ধোৱা নাছিলোঁ, তাই যিহেতু বহুত গৰম। এয়া অকণ ঘূৰোঁতে অকণকৈ বৰষুণ আহিছিলেই। এয়া ভাবিছিলোঁ বৰষুণ কমিব, কিন্তু বৰষুণ বেছি হৈ গ'ল, গতিকে আমি এনেকৈ দোকান এখনৰ আগফালে এনেকৈ ৰখিব লগা হ'ল। যিহেতু বৰষুণ আহিলে ইমান ঘূৰিব পৰা নগ'লোঁ। তাৰপিছত যিহেতু ৰাতি হ'ল, যিহেতু ভাত খাব লাগিব, গতিকে হোটেল বিচাৰি এখন হোটেল পালোঁ। এয়া হোটেললৈ আহিছোঁ ৰাতি ভাত খাবলৈ বুলি। এয়া ভাত খাবলৈ লৈছোঁ মই খাই লৈছোঁ। তাৰপিছত মানুহজনে সিদ্ধিক লৈ, তাৰপিছত সিদ্ধিক মই লৈছোঁ, মানুহজনে খাই ল'লে। তাৰপিছতে ৰুমত
তাৰ পৰা খাই বৈ অহাৰ পিছত এয়া সিদ্ধিয়ে পুৰা খেলাত লাগিছে দেউতাকে তাইক খেলাই আছে এয়া তাই টিভি ৰিম'টটো লৈ সেয়া পুৰা কিবা চেনেল দিয়াত ব্যস্ত পুৰা এয়া টিভি চাইতে এনেও ভাল পায় ঘৰত টিভি চাই টিভিয়ে চাব দেউতাক মোবাইল চাবলৈ দিয়া নহয় এয়া ৰিম'টটো লৈ পেলাই দেউতাকৰ লগত খেলি আছে এয়া তাৰপিছত এয়া মই মাতি আছোঁ সিদ্ধিক ক'বই নোৱাৰে দেউতাকৰ লগত ব্যস্ত একদম টিভি চোৱাত এয়া তাই বহুত ভাল পাইছে এনেও তাই ফুৰিব আহি বহুত ভাল পায় এয়া তাই একদম টোপনিয়ে নাই এয়া মই কিবা কৈ আছোঁ তাই যিহেতু শুব হ'ল দেৰিও হ'ল আকৌ ৰাতিপুৱাই যাব লাগিব গতিকে তাই শুবলৈ কৈ আছোঁ তাই শুৱা নাই তাই খেলাতহে ব্যস্ত পুৰা টোপনি নাইকিয়া হৈ গ'ল তাই একদম আহি পেলাই এয়া ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে একদম খেলাত ব্যস্ত পুৰা এয়া তাৰপিছত আৰু এনেকৈ খেলি লাষ্টত তাই টোপনি আহিলে আৰু তাৰপিছত আৰু মই লৈ তাইক শুৱাই দিলোঁ তাৰপিছত এয়া ৰাতিপুৱাই চাহ আহি গ'ল লাল চাহ ব্ৰেড আৰু বাটাৰ আহি গ'ল তাৰপিছতে আমি খালোঁ তাৰপিছত সিদ্ধি উঠিলে সিদ্ধি ৰাতিপুৱা সোনকালে উঠিলে তাৰপিছত তাই থিয় হ'বলৈ চাই আছে তাই বিচনাখনত ধৰি এনেকৈয়ে তাই অকণমান সময় এনেকৈয়ে থিয় হ'বলৈ চাই পেলাই খোজকাঢ়িবলৈ চাই পেলাই এনেকৈয়ে পাৰ কৰিলে অকণ ভিডিঅ' কৰি থ'লোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ